ঐ চব আজিকালি অমক দেখা নোপোৱা হ'ল যে জানো ময়ো এদিন দেখাই নাই ক'ত বা আছে এই কামটো কিয়ে কৰিলে নেকি ক'ত ঘৰটো আৰু তোৰ এনেকুৱা অৱস্থা কোনে কৰিলে ঐ তহঁতে টেটত এপ্লাই কৰিলি নে কৰিছোঁ কৰাত কৰা হয় কিন্তু এপ্লাইখন কৰি দিছোঁ কি বা হয় কিমান চাকৰি পিছত কৰিবি আৰু তাকেই মই ঘৰত দিয়াত বাকী আছে বুজিছ এনেকুৱা এটা অৱস্থা হৈছে ঘৰত এতিয়া চাকৰিও কৰিব নোৱাৰোঁ হাজিৰা কামো নোপোৱা দেই ঘৰত থাকি থাকি আৱৰ্জনা নিচিনা ঘৰ হয় দে মোৰো একেই অৱস্থা এই মোবাইলৰ ৰিচাৰ্জ ভৰাব টকা নাই চিগাৰেট খাই টকা নাই ঐ তই কিনচোন পইচা নাই পইচা থাকিলে তোক কওঁ নেকি আৰু কেনেদৰে চলি আছোঁ মইহে জানো দে হ'ব দে মই আনি আছোঁ
এজনে আহিলে যা এই কৈছ না কিয় মন মাৰি আছে ঐ তুমি চবে তোৰ গাৰ্লফ্ৰেণ্ডক আনৰ লগত বিয়া দিলে হয় দিলে কি কবি ভাই আজিকালি টকা আৰু চাকৰি লাগে টকা চাকৰি থাকিলে কোনো ছোৱালী নাহে হয় দে চাকৰি কি দৰকাৰ দে বাদ দে আমি আছোঁ নহয় ইমান চিন্তা কৰিব নালাগে জ্বলা ৰাতিপুৱা দোকান খুলিছিলে তো আহিব হ'লে যা 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 পিছত আহিবি যা ঐ চিগাৰেট খোৱাবলৈ পইচা নোলায় এতিয়া পাগলজনী খোৱাবলৈ পইচা ওলায় ভাল লগ দিলে কি কবি ভাই তোলে আৰু মোৰ মাজত কি পাৰ্থক্য আছে একেইটো না মানে মানে তাৰ ঘৰ নাই আৰু সম্পৰ্কীয় মানুহ নাই মইতো দুয়োটাই আছোঁ না কি হ'ব দুদিন পিছত তাই নিচিনাই মোৰ অৱস্থা এনেকুৱা হ'ব পাৰে দে হ'ব দে বাদ দে এইবোৰ খাবলৈ দিয়া নাছিলে এতিয়া আকৌ মই কাৰণে আকৌ আহিলে খাব
আজিৰ দিনত তাই ইমান ধুনীয়া ন ছোৱালীজনী বেয়াই লাগে আৰু চোৱাচোন একে ককাই গৈ গৈ হেৰি ঘৰৰ পৰা ওলাই দিলে ন ভাবিলে আচৰিত লাগে ন ভয় লাগে পাই আজিকালি চিপছ খাবি?